নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে যাযাবৰ ভিউজ। এটা সৰু ভিডিঅ' ক্লিপ দিছোঁ, আপোনালোকে চাওক আৰু শেষলৈকে চাব, তাৰপিছত আপোনালোকৰ মতামত জনাব। ধন্যবাদ। আজি দিগদাৰ হৈছে, এক মাহ ধৰি এক্সিডেণ্ট বেয়া হৈ আছে। আৰু কোন আছে মানুহে ঔষধ পোৱা নাই নেকি? কিয় কমপ্লেইন কৰে নহ'লে? যদি পায়ে আছে এটা এখন শ্লিপত দেখাইছে 5টা ঔষধৰ মাত্ৰ 2টা পাইছে, 1টা পাইছে। তোমালোকতো পঢ়া শুনা ল'ৰা, তোমালোকেতো পঢ়িয়ে আছে, তোমালোকতো চাকৰিৰ লগত মতলব নাই। সঁচা কথাটো কোৱা, কি আছে ঔষধ? চবফালে বদনাম কলেজ হস্পিটেলখনত সদায় নিউজ ওলাই আছে। কালি কেনেকৈ নিউজ ওলাল যদি ভালে আছে? মই গেটত যে এটা ডিউটি লগাব দিছিলোঁ, লগা নাই নেকি? হা? ইমান ভিতৰত তামোল খোৱা মানুহ কেনেকৈ? আপোনালোকে হয়তো নিশ্চয় ভিডিঅ'টো চাইছে, আৰু যিসকল বন্ধুৱে মোৰ নতুনকৈ মোৰ ভিডিঅ'বোৰ পাইছে, প্ৰথমতে আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ অজন্তা দেউক বাইদেউ আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। আপোনালোকে যেনেকৈ নলবাৰীত চালে, মেডিকেলত অসামৰিক চিকিৎসালয়ত যায় যেনেকৈ খবৰ খাতি ল'লে, কি আছে কি নাই সকলোখিনি আলোচনা কৰিলে, ঠিক অসমৰ প্ৰত্যেকখন জিলাত তেনেকুৱা হয় আৰু তেনেকুৱা মেডিচিন নাপায়। গতিকে আপোনালোকে ছাডেন ভিজিট যেনেকৈ নলবাৰীত গৈছে, ঠিক তেনেদৰে প্ৰত্যেকখন জিলাতে এবাৰ ভিজিট কৰক, আপোনালোকে তেতিয়া নিশ্চয় গম পাব। কাৰণ ৰিচেণ্টলি মোৰ এজন কাজিনৰ যেতিয়া হাত ভাঙিছিল, তেতিয়া এক্সৰে মেচিন বেয়া, বাহিৰত এক্সৰে কৰি কিনে আনি দিব লগা হৈছিল। চ' এই বস্তুটো অকল নলবাৰীতে নহয়, অসমৰ প্ৰত্যেকখন জিলাত যিকেইখন অসামৰিক চিকিৎসালয় আছে, চবতে ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা আছে। গতিকে আপোনালোকে ষ্ট্ৰিক্টলি তাক অলপ চাইকৈ ছাডেন ভিজিট কৰক। সকলোখিনি বস্তু ঠিকেই আছেনে নাই, মেচিন ভালে আছেনে নাই, মেডিচিন পাইছেনে নাই, ঠিক আজি যেনেকৈ আপুনি নলবাৰীত কৰিলে, ঠিক তেনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কৰক। মই অজন্তা নায়ক বাইদেউকো কৈছোঁ, আপোনাকো কৈছোঁ। ভাল লাগিল আপোনালোকে এনেকৈ মেডিকেলত যায়, মেডিচিন আছে নাছে কিমান দিছে, ভাল লাগিল খুবেই। গতিকে আপুনি প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যাওক, মই সেইটো আপোনালোকক অনুৰোধ জনাম। বাকী বন্ধুসকল, হেণ্ডচাম নট মেটাৰ, হাৰ্ট মেটাৰ। আজিলৈ এৰিছোঁ, পুনৰ এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে। ধন্যবাদ।